নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল। তো মোৰো ভালে বাৰু। আজি যিহেতু লক্ষী পূজা, মই কাম বন কৰি ক্লিয়াৰ হৈ আহি চাকি তাকি দি ল'লোঁ, কিন্তু আমাৰ এখেতৰ উঠিবৰে হোৱা নাই। আহকচোন চাওঁ কি কৰি আছে, দেখাই আছোঁ আপোনালোকক। লক্ষী পূজাৰ দিনা এইটো নমুনা চাহ আৰু লক্ষী মাক কেনেকৈ সন্তুষ্ট কৰিব লাগে তাকে ভাবিব লাগে। অশান্তি দিয়াত লাগছি কিচ্ছু ন। হয় হাতী যে পকা কেৰুণ্ডা কেৰুণ্ডা বগা কেৰুণ্ডা উঠ ফাল্টুকে কৰি আছে তাৰমানে। আজি মই চৰি কম বুলি ভাবছা? চৰি কবা বুলি ভাবি আছো। চৰি কবা বুলি ভাবি আছা? মই কাম চাম কৰি গা পা ধুই আহি একদম ক্লিয়াৰ তাক তেতিয়া কৈ গ'লো উঠ বুলি। মই কিন্তু উঠা নাই। পানী নামৰি আৰু কি পাৰিম? গাখীৰ পাৰিম মই চৰি কম বুলি ভাবি আছো। নাংগু পাংগু। মই এয়া ৰুটি বনাই আছোঁ। ৰুটি মানে পুৰি এক প্ৰকাৰৰ, কাৰণ যিহেতু আমাৰ ছাৰে তেল দিয়া ৰুটি খায়, তাৰমানে তেল দিয়া পুৰি খাই ৰুটি খায়, সেইকাৰণে মই বনাইছোঁ। আৰু ৰাতি যিহেতু মানে লক্ষী পূজাত যাম, সেইকাৰণে মানে এতিয়াতে বনাই থৈছোঁ প্ৰথমতে। আৰু এফালে ঠগি যোগাৰ কৰিব আছেই, সেইকাৰণে আৰু আগে ভাগে কামখিনি কৰি থৈছোঁ। আৰু তো মই বনাই লওঁ, তাৰপিছত লগ পাইছোঁ। এওঁক গেলি বনালোঁ এয়া পৰঠা, বুটৰ ঘুগুনি বনাইছোঁ। তো এয়া মই বুটৰ ঘুগুনি বনাই আছোঁ। আপোনালোকে লক্ষী পূজাত কি খাই জনাব। আৰু মই দিনৰ পৰা কিয় বনাইছোঁ, ৰাতি মানে যিহেতু লক্ষী পূজাত যাম, সময় নহ'ব, সেইকাৰণে মই এতিয়াতে বনাই থৈছোঁ। তো মই এতিয়া লক্ষী মাৰ বাবে থাল তৈয়াৰ কৰোঁ, আপোনালোকে চাই থাকক। তো মই মানে গোটেইখিনি ক্লিয়াৰ কৰি এতিয়া মই ঠগীৰ সাজ পাতিম, সেইখিনি পতা নাই। তো আজি লক্ষী পূজাৰ সকলোকে শুভেচ্ছা যাচিলোঁ। আজি যিহেতু লক্ষী পূজা, মই এওঁক ক'লোঁ বোলে লক্ষী মাক কি গিফ্ট দিবা। এওঁ কি কৈছে জানে? সদায় দেখোঁ মই ৰাতিপুৱা উঠাৰ পৰাই ঘুমাক গেলি গালি খায়ে থাকোঁ, সেইটোতকৈ আৰু ভাল গিফ্ট হ'ব পাৰে না। লক্ষী মাইতো সদায় মোক গালি পাৰিয়ে থাকে উঠাৰ পৰাই, তো আৰু কি ক'ম মই। তো এয়া হৈ গ'ল মোৰ ৰেডি সকলোবোৰ। ঠগি পাতিলোঁ, চাকি জ্বলোৱা নাই, এওঁ আহাক ৰখি আছোঁ, এওঁ আহিলে জ্বলাওঁ। আৰু এয়া জ্বলালোঁ মই চাকি, আৰু সকলোৰে মংগল কামনা কৰিলোঁ। যিহেতু ধন সম্পত্তি সকলোৰে ভৰি পৰক, লক্ষী মাই যাতে সকলোৰে ঘৰত আহি আশীৰ্বাদ দিয়ে। আৰু এনেকৈ আমি দুটাও সেৱা কৰিলোঁ লক্ষী মাৰ ওচৰত। আৰু সেৱা কৰা হোৱাৰ পাছত চাবচোন, এবাৰ নোজোকাকৈ নহয়েই মানে মোক, এবাৰ জোকাই যাব। আৰু সেইকাৰণে মই মাৰিছিলোঁ। মানে ঘৰত চাকি দিব লাগে, সেইকাৰণে মই ইয়াত থাপনা পাতিছোঁ। মায়ে বাহিৰত দিছে, তাত অকণমান ডাঙৰকৈ দিছে ঠগীখন। মই ইয়াত এনেই আৰু নৰ্মেলি অলপ দিছোঁ আৰু ভগৱানৰ ওচৰত, যিহেতু লক্ষী বুলি ক'লে ঘৰটোৱে মেইন, সেইকাৰণে ঘৰত দিছোঁ আৰু থাপনাখন পাতি। তো মই এইবিলাক কৰি বহুত ভাল পাওঁ, পূজা পাতল কৰি থাপনা পাতি মই বহুত ভাল পাওঁ। আপোনালোকে হয়তো জানেই, যোনে যোনে জানিছে। তো আমি যাম এতিয়া মাধৱ মন্দিৰত। তো ব'লক মাধৱ মন্দিৰৰ পূজা চাই আহোঁ। এই কি এটা ঠগি পাতলাক না একদম ৰেডি মই। আৰু আমাৰ এখেতে ষ্টিকাৰেই খোলা নাই, চলা পিন্ধছি, নতুন চলা পিন্ধছি, ডাবল দিছি, কিন্তু কেম্বাৰ দেখছি বুলি গমে পোৱা নাই। গম পাব কিমান দামী দেনছা লেবেল মাৰিব পাৰিবি।
কৰি তুমি ইয়াতো খোলা বগাটো পিন্ধা ভাল লাগছে বঢ়িয়া লাগছে কি বেয়া লাগিল কালা মালা ফুটান দেখা আছে কম নেকি এতিয়াই ভাল লগা হৈছে অলপ মানুহ লগা হৈছে আপোনালোকে ক'বচোন ব্লেকটো পিন্ধাই ভাল লাগছিল না এইটো বগাটো পিন্ধাই ভাল লাগছিল এইটা পিন্ধি দিব ভালকে থাকিব দিব মই এনেকে ওলাই গুচি যাম আৰু আমাৰ মোক কেনে লাগছে কওক মোক কমেণ্ট দে বঢ়িয়া লাগছে পইচাই নাই নাচা কৰি পইচাই নাই বঢ়িয়া লাগছে নাই পামচোন আমি এতিয়া যাই থাকোঁ বাই বাই পূজাত লগ পাই আছোঁ একেবাৰে ও 10 টাকা সেন্ডেল রাখার হয় কৃষ্ণা 10 টাকা সেন্ডেল রাখার হয় ইমান ভিৰ হৈছে নহয় কোনোমতে গৈ সেৱাটো কৰি আহিলোঁ আৰু মাৰ ওচৰত লক্ষ্মী মাৰ ওচৰত তেওঁ কৈছিলে যে মোৰ বাবে ফটা লৈ আহিবা তেওঁৰ ওপৰত যোৱা নাই আৰু মই ফটা লৈ আহিলোঁ কি এয়া পদুম ফুলৰ কলি এটা দিছিলে আৰু মই কলিটো এনেকৈ ধূপৰ পেকেটত ভৰাই ঘৰলৈ লৈ আহিলোঁ মাৰ আশীৰ্বাদ বুলি তাৰপিছত এয়া লগ পালোঁ বাহঁতক এয়া বাবু ইমান মৰম লগা হৈছে ই আৰু বেলুনটো পাই ই কাৰো ফালে গুৰুত্ব দিয়া না টানা খাব পারবে তো লিখে যাব এটা জানাতে লিখে গল লিখে মরি যাব লাগে ইয়াতে সব নাচি চলি আছে আৰু সেলফি নাচি আৰু সেলফি চলি আছে এটা ডান্স চলি আছে বৰ্তমান ডান্স চলি থকা নাই মানে সেই এইটো বঢ়িয়া এটা সেলফি উঠা জায়গা সেলফি উঠি আছে নগৰ মন্দিৰৰ চিৰিত আমাক ফটো মাৰি দিয়া মানুহ নাই কাৰণে আমি উঠা নাই আমি ভিডিঅ' কৰি আছো আমি বাৰু পিছত দি আছো একেলগে why not কৈ দিয়া চবে উঠি আছে আমিও সেলফি উঠো এই ধূপ দিয়া এটা লৈছি পইচা দি আছে এতিয়া বঢ়িয়া দিয়া এইটো কি করবে থৈ দিয়া একো ভাল লগা নাই থৈ দিয়া থৈ দিয়া খাই থাকা পূজা বুলি স্পেচিয়েলি দুটা মিঠা একাপ চাহ আৰু জিলাপি আধা কেজি কাটা নিকি আধা কেজি হেভি দিওঁ মোৰ গাত দুখ নাই নিজে নাখাওঁ ভাই তাৰপিছত এয়া জেলেপি ল'লোঁ লৈ ঘৰলৈ বুলি গুচি আহিলোঁ দুৰ্গা পূজাত বেলুন কিনিব পাহৰি যোৱাৰ বাবে আজি লৈ আহিলোঁ আৰু তাতো আধা ৰাস্তাত উৰি গুচি গ'ল এডাল থাকিল হাতত বেলুন পাতি গেল বেলুন ভালে হৈছে এডাল কোবাব পাৰিম আমি আহি এতিয়া ঘৰ পালোঁ তাৰমানে আৰু আজিও মোক থৈ কিনে যাবা ওলছি ৰাস্তাৰ পৰাই ঘৰক নাযায় লক্ষী পূজাৰ গিফ্ট আছে আহি আছে অলপ দেৰিকৈ হোম ডেলিভাৰী হ'ব ঠেলে সোমাব লগা হৈছে তো আহি পালোঁ ঘৰ এতিয়া চেঞ্জ কৰোঁ ভিডিঅ'টো চাই কেনে পালে জনাব তো আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব আৰু যদি কোনোবাই নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট এটি ভিডিঅ'ত আজিলৈ আহিছোঁ বাই বাই থেংকছ ফৰ ৱাচিং